নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ ওচৰত এটি সৰু ফলৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ আহিছোঁ যে সেই ফলবিধে আমাক আমাৰ শৰীৰত কিমান ভিটামিন যোগান ধৰে আৰু আমাক কিমান ডাঙৰ বেমাৰৰ পৰা ৰক্ষা কৰে তো বলক সেই ফলবিধনো কি আৰু তাৰ উপকাৰিতানো কি আমি জানো সেই ফলবিধ হৈছে কলা জামু আমি সকলো এই সৰু কলা ফলটোৰ সৈতে পৰিচিত গ্ৰীষ্মকালত কলা জামু বহুতৰ প্ৰিয় মে মাহৰ মাজ ভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় এই ফলবিধ সোৱাদত কোনোবাটো মিঠা কোনোবাটো অলপ টেঙা মিঠা আছে বহুতো স্বাস্থ্যকৰ গুণাগুণ চিকিৎসকৰ মতে ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা সকলে এই ফলবিধ খাব লাগে কেৱল সেয়াই নহয় সৰুৰে পৰা যদি নিয়মীয়াকৈ কলা জামু খাই থাকে তেন্তে ডায়েবেটিছ হোৱাৰ আশংকা কমি থাকে কলা জামুৱে হজম শক্তি বৃদ্ধি কৰে কলা জামুত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে এই ফলটোৱে ভিটামিন চিৰ অভাৱত হোৱা ৰোগ প্ৰতিহত কৰে কলা জামুৱে তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে ই শৰীৰত দূষিত কাৰ্বন ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰে আৰু শৰীৰত প্ৰতিটো অংশলৈ অক্সিজেন প্ৰদান কৰে কলা জামুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে কলা জামুত কমকৈ কেলৰি থাকে যি ক্ষতিকাৰক নহয় বৰঞ্চ স্বাস্থ্যকৰ গতিকে যিসকলে ওজনৰ কাৰণে চিন্তিত তেওঁলোকে এই ফলবিধ নিয়মীয়াকৈ গ্ৰহণ কৰিব পাৰে কলা জামুৱে হাড় শক্তিশালী কৰে আৰু শৰীৰত লো কেলছিয়াম মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে অত্যাৱশ্যকীয় খনিজ পদাৰ্থ যোগান ধৰে যাৰ ফলত হাড় আৰু দাঁত শক্তিশালী হয় কলা জামু খালে গাৰ ছালৰো বিভিন্ন ৰোগ ভাল হয় কলা জামুৱে মুখৰ ভিতৰত হোৱা কৰ্কট ৰোগৰ প্ৰভাৱৰ পৰা শৰীৰক সুৰক্ষিত কৰি মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেতিয়াহ'লে সকলোৱে মাজে মাজে কলা জামু খাওক আৰু স্বাস্থ্যৱান হৈ থাকক তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পালে এই ফলবিধৰ পৰা কিমান উপকাৰ হ'ব পাৰে আৰু এই ফলবিধে আমাক কিমান ডাঙৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে নিতৌ এই কলা জামুনবিধ গ্ৰহণ কৰক আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকক আৰু লগতে এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ